হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জল তামুলী মিউজিকেল। আজি ময়ূৰমিক্স আছামিজ চেনেলৰ ময়ূৰদা আহিছিলে বৰদলনিত। তেখেতক লগ পাই বহুত ভাল লাগিলে। তেখেতৰ ভিডিঅ' বহুত বছৰৰ আগৰ পৰা চাওঁ। তেখেতে দাদা বৰদলনি আহি ভাল কেনেকুৱা লাগিলে আৰু বৰদলনিৰ ছাবস্ক্ৰাইবাৰসমূহ লগ পাই আপোনাৰ কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে আৰু এনেকৈ ছাবস্ক্ৰাইবাৰ লগ ধৰিবলৈ আহে। ইয়াত মানে মোৰ বা বিয়া দিছোঁ বৰদলনিত, আহি থকা হয় বাৰু ইয়াতে। আৰু তোমাৰ নিচিনাকৈ বহুতে আহি লগ কৰে, ভাল লাগে। হয় দাদা। আৰু প্ৰাঞ্জলে মানে 14 কিলোমিটাৰ জেগা চাইকেল লৈ লগ কৰিবলৈ আহিছে, ভাল লাগিছে। এই গৰমত চাইকেল লৈ আহিছে যিহেতু, বহুত বেছি ধন্যবাদ আৰু। হয় দাদা, থেংক ইউ ছ' মাছ দাদা। আৰু প্ৰাঞ্জল তামুলী যিটো ইউটিউব চেনেল, প্ৰাঞ্জল তামুলী বুলি আছে, সকলোৱে ছাবস্ক্ৰাইব কৰিব। নতুন চেনেল, আগৰ চেনেলটো কিবা কাৰণ বন্ধ কৰিবলগীয়া হ'ল, গতিকে এইটো চেনেল নতুন হয়। গতিকে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিব। মোক যেনেকৈ মৰম দিছে প্ৰাঞ্জলকো তেনেকৈ মৰম দিব। বহুত কষ্ট কৰি ভিডিঅ'সমূহ বনাই আছে, সকলোৱে ছাপোৰ্ট কৰিব, সেইটোৱে বিচাৰিছোঁ। হয় দাদা, থেংক ইউ ছ' মাছ। আপোনাৰ ভিডিঅ'সমূহ অসমৰ সকলো সংখ্যক মানুহে যিহেতু চায়, আপোনাৰ নতুন ভিডিঅ' বনোৱাৰ প্লেনিং কি আছে জনাব অসমৰ ৰাইজক। প্লেনিং আছে বহুত, মানে পৰিকল্পনা বহুত আছে, নতুন নতুন পৰিকল্পনা। যিহেতু যেতিয়া এটা ভিডিঅ' ৰাইজে চাই ভাল পায়, তেতিয়া আমাৰ দায়িত্ব বেছি বাঢ়ে আৰু। মানে হয় দাদা। যেতিয়া মানুহে ভিডিঅ'বোৰ চাই ভাল পাবলৈ ধৰে, তেতিয়া মানে আমাৰ দায়িত্বটো বেছি বাঢ়ি যায় আৰু কিমান ভাল পোৱা ভিডিঅ' দিব পাৰোঁ। গতিকে কষ্ট কৰি যাম আৰু প্লেনিং আছে, বহুত প্লেনিং আছে। আৰু চুটি ছবিৰ কামো কৰি আছোঁ। হয় দাদা। মোৰ আৰু এটা চেনেল আছে, মোৰ মানস বুলি, তাত চুটি ছবি প্ৰস্তুত কৰোঁ। ইতিমধ্যে এখন তুমি নথকাৰ অনুভৱ বুলি এখন আহিব আগষ্ট মাহত। হয়। মাজত মাত্ৰ কেইটামান দিন আছে আৰু হয় দাদা। আগষ্টৰ দ্বিতীয় সপ্তাহত আহিব লাগে। হয়। গতিকে তেনেকৈ আৰু চুটি ছবিৰ প্লেনিঙো আছে, লগতে ইউটিউবৰ ময়ূৰমিক্স আছামিজৰ প্লেনিং আছে কিছুমান, নতুন নতুন কনচেপ্ট আহি আছে। সকলোৱে চালে ভাল লাগিব, সেইটোৱে। দাদা আগতে আপুনি যিহেতু ইমান কণ্ঠটো বহুত ভাল, ইমান ধুনীয়া গান গাই আছিলে। আগতে গান গোৱা সময় শুনিছোঁ, মানে সেই এটি লাইন গাই দিব নি গান? গান এতিয়া নাগাওঁ বাৰু। গানৰ চৰ্চাটো আচলতে কি, মানে চব বস্তুতে চৰ্চা লাগে। হয় দাদা। চৰ্চাটো থাকিলে ভাল আৰু। এতিয়া আৰু চৰ্চাও নাই আৰু গানৰ পৰা টোটেলি মই মানে পৃথক হৈ গ'লোঁ। মানে এতিয়া গানৰ লাইনত মই নাই বৰ্তমান। হয় হয়, থেংক ইউ ছ' মাছ দাদা, লগ পাই ভাল লাগিল। ভাল লাগিলে, ঠিক আছে।